বেংক অফ ইণ্ডিয়াৰ এটা CSR যিটো কৰ্পৰেট ৰেছপনচিবিলিটিৰ কাৰণে এটা বেলেগ ডিপাৰ্টমেণ্ট আছে আমাৰ বম্বে কৰ্পৰেট চেণ্টাৰত। তেওঁলোকে 13 নৱেম্বৰত বহিছিলে মিটিঙত, SBI ফাউণ্ডেশ্যন বুলি কয়। তো তেওঁলোকে কৈছিলে যে 100টা SC/ST ভিলেজেছ অল অভাৰ ইণ্ডিয়া এডপ্ট কৰি স্কুল এটাত আমি বিভিন্ন গঠনামূলক বস্তু আমি দিম। তো ইয়াত আমি চুজ কৰিছিলে তেওঁলোকে আমগুৰি ফৰেষ্ট ব্লক। তো তাৰ আণ্ডাৰত নিউ লাহৰিপাৰা গাঁওখন আমি চুজ কৰিলোঁ। ইয়াত গৰাং প্ৰভিঞ্চিয়েলাইজড হাইস্কুল যিটো আছে সেইটোক চুজ কৰি আমি তাত কম্পিউটাৰ লেব, ছায়েন্স লেব, গাৰ্ল চাইল্ডৰ কাৰণে ধৰক আপোনাৰ চেনিটেৰী পেড ভেণ্ডিং মেচিন, ৱাটাৰ ফিল্টাৰ্ছ এইখিনি লগোৱাৰ কাৰণে আমি প্ৰস্তাৱটো দিছোঁ আমাৰ বম্বে অফিচলৈ। আৰু আজি আমাৰ ফাইনেন্সিয়েল লিটাৰেচি কেম্পটো সেইটোৰ কাৰণেই কৰা গৈছে, যাতে মানুহখিনিয়ে গম পায় কি স্কিম আছে আমাৰ। আৰু তাৰ বাহিৰে নিউ লাহৰিপাৰা গাঁওটো আমি চিলেক্ট কৰিছোঁ। ইয়াত আমি সোলাৰ ষ্ট্ৰীট লাইটছখিনি লগাম ষ্টেট বেংকৰ ফালৰ পৰা। নাম্বাৰ্ছখিনি কোৱা নাই কিমান হ'ব, কিন্তু এইটো আমি লগামে এই নিউ লাহৰিপাৰা গাঁৱত। আৰু প্ৰজেক্টটোৰ নাম হ'ল SBI সপ্তৰ্ষি স্কিম। তো সেইখিনিয়ে কথাখিনি। আৰু আমি আহিছোঁ ষ্টেট বেংক কোকৰাঝাৰ মেইন ব্ৰাঞ্চৰ পৰা। এই বঙাইগাঁও ৰিজনেল অফিচৰ আণ্ডাৰত অকল আমাৰ ব্ৰাঞ্চটোকে চিলেক্ট কৰা গৈছে। ইতিমধ্যে দেখোঁতে হয়, SBI গ্ৰাহকৰ এটা ফ্ৰড কৰাৰ এটা চলি পোৱা আমি দেখিবলৈ পোৱা যায়। কেতিয়াবা কল আহে, কেতিয়াবা মেছেজ আহে। সেইবোৰ ক্ষেত্ৰত আপুনি গ্ৰাহকক কি ক'ব? গ্ৰাহকক আমি এটাই কথা ক'ম যে আমাৰ ৰিকুৱেষ্ট, যিকোনো মানুহে ফোন কৰিলে ধৰক মোৰ নাম লৈ পেলাইও বা বেংকৰ পৰা আপোনাৰ পাৰ্চনেল ডিটেইলছ বিচাৰিলে মোৰ ৰিকুৱেষ্ট থাকিল, প্লিজ নিদিব কাকো পাৰ্চনেল ডিটেইলছখিনি। কিবা যদি জানিব লগা আছে বেংকতে সোনকালে আহিব। আপোনাক বিভিন্ন প্ৰকাৰে ভয় দেখাব পাৰে যে আপোনাৰ ATM ব্লক হৈ গৈছে, একাউণ্ট ব্লক হৈ যাব, কিন্তু আপোনালোকে ফোনত নুসুধিব। যদি তেওঁলোকে কোনোবাই আপোনাৰ পৰা OTP বিচাৰে ফোনত, আপোনাৰ পৰা আপোনাৰ ATM-ৰ কাৰ্ড নাম্বাৰ বিচাৰে, আপোনাৰ ডেট অফ বাৰ্থ বিচাৰে, সেইখিনি যদি কোনোবা বিচাৰে, মোৰ অনুগ্ৰহ থাকিল ৰাইজৰ ফালে যে প্লিজ নজনাব। কিয় কৈছোঁ, তাৰ পিছৰ কামখিনি কৰোঁতে বহুত কষ্ট হৈ যায়, আপোনালোকৰো কষ্ট, আমাৰো কষ্ট হয়। আৰু এই চেনেলৰ মাধ্যমে মই আৰু এটা ৰিকুৱেষ্ট কৰিব কৈছোঁ, কোনোবাই যদি কৰিছেও ভুলতে, মই এটা নাম্বাৰ কৈ দিওঁ 1930। এইটো চাইবাৰ পুলিচৰ নাম্বাৰটো হয়। আপুনি ফোন কৰি দিয়াৰ লগে লগে আমাৰ অসম পুলিচ চাইবাৰ ক্ৰাইম চেল এক্টিভ হৈ যায়। আৰু তেওঁলোকে হোৱাটছএপতে গোটেইখিনি একনলেজমেণ্টটো দি দিয়ে। আৰু আমাৰ কাষ্টমাৰ কেয়াৰ নাম্বাৰটো আছে, বহুত ইজি কৰি দিছে নাম্বাৰটো এতিয়া 18001234। মই আৰু এবাৰ কৈ দি আছোঁ নাম্বাৰখিনি 1930। আপোনালোকে ছেভ কৰি ৰাখিব মোবাইলতে। এইটো চাইবাৰ পুলিচৰ নাম্বাৰ হয়, চাইবাৰ ক্ৰাইম পুলিচ ডিপাৰ্টমেণ্ট, আছাম পুলিচ। আৰু আমাৰ SBI যিটো টোল ফ্ৰী নাম্বাৰ 18001234, একেবাৰে সহজ। সেইখিনি মই ক'ব বিচাৰিছোঁ। जोङो बिदिनो गोबाव समनिफ्रायनो CSR एक्टिभिटी खालामबाय थायो बेंकनि जानानै। जोङो स्टेट बेंकआ जिहेतु सरकारि बेंक, बे हिसाबै सरकारनि गुबुन गुबुन थांखिफोरखौ जोङो सरकारनि जे स्किमफोर थायो, बे स्किमफोरखौ जोङो पाब्लिकनो मिथिहोनाया जोंनि बिबान बियो। बे हिसाबै दिनै जों बे मेलखौ फाथिनाय जादों। दिनै जोंहा गोबांथार ससियेल सिकिउरिटिनि स्किमफोर दङ, जेरै PMJJY, PMSBY, APY। जों लोगोसे डिजिटेल बेंकिं नि सुबिदा दङ। बे डिजिटेल बेंकिंखौ सुबिदाजों लानायजों लोगोसे गोबाङानो बेबायदिनो थगायजायो, OTP नाम्बार हरनानै बा पासवार्ड हरनानै। दा बेफोरनि सांग्रांथि लाबोनो थाखाय जों बे मेलखौ लानाय जादों। बेजों लोगोसे स्टेट बेंकआ बेबायदिनो CSR एक्टिभिटिनि दारै जोङो गौरां हाइ स्कुलाव मोनसे गिदिर प्रग्राम लादों। बेनिनो आरो दालाय हिसाबै जोङो बे निउ लावरिपारा गामियाव सलार स्ट्रिट लाइटखौ होनाय जागोन, जाहाथे गामियाव हरनि खोमसिनि समाव जाहाथे स्रां जायो। बे स्रांजोंनो जों सानो जे सिखाव दाखायतफ्रा एसे खम जागोन होननानै। गामिनि साइजखौ नायनानै जोङो हिसाबखौ हरनाय जागोन। आंनि साननायाव बेबायदिनो 10 खानसो होनो हागौ। बेसेन लायाजासे होगोन जोङो। बेखौ जोङो बे जोंनि बे स्टेट बेंकनिनो मोनसे प्रग्राम हिसाबै जों आखायाव लादों। दाब दाब जायगायाव बेबायदिनो जों समायथे होबाय थानाय जायो। सानाय सुनाय बेरामनि जेंनायाव गोग्लैना थानायफोरनि थाखाय गोजोनथाव खौरां। गावनि देहानि सानाय सुनायखौ लानानै दुखुआव थानो गोनां गैला। जुदि नोंथाङा सानाय सुनाय दंब्ला जिंगासिनांगौनि गोनांथि गैया।
नंगौ, चिरां जिल्लानि बेंटल गेट चापागुरियाव थानाय एसआइ निउर'थेरापि सेन्टाराव नोंथाङा गोरलैयैनो देहानि सानाय सुनायखौ फाहामथाय लानो हागोन। बे सेन्टाराव सिं सानाय, आफादावरि सानाय, मोदोम जरा सानाय, आइजोफोरनि जेंना, खर' सानाय बायदि बायदि रोखोमनि बेरामखौ फाहामथाय होनाय जायो। बे एसआइ निउर'थेरापि सेन्टाराव बेरामिया थानानै फाहामथाय लानो हानायनिबो सुबिदा दङ। नोंथाङा एसआइ निउर'थेरापि सेन्टाराव फाहामथाय लानो गोसो दंब्ला नैबे जानबुं नम्बर 7620160459 नङाब्ला 9476977956 आव थोंजों सुलाद लानो हागोन।